কি খবৰ সকলোৰে এয়া আজি হৈছে উৰুকা আৰু আজি বনাম বুলি ভাবিছো তিলৰ পিঠা তাকে বলক ৰেডি কৰো তিল পিঠা কি হয় ৰাইজ আপোনালোকে কি পিঠা বেছিকৈ খাই ভাল পায় কমেণ্ট কৰি জনাবচোন আৰু আপোনালোকে পিঠা পনা বনাইছেনে আপোনালোকৰ সেইফালে কেনেকুৱা বিহু এইফালে বিহু ঠিকে আৰু কিন্তু হ'লেও অলপ উৰুঙা লাগিছে নহয়নে যিহেতু আমাৰ জুবিন দাই নাই তেখেতৰ অবিহনে আমাৰ বিহুনো কেনেকৈ সম্পূৰ্ণ হ'ব সেয়াই আৰু তাৰ ভিতৰতে নিয়ম কৰিবতো লাগিবই পিছৰকেইটা ভাল হ'ল বাৰু ধুনীয়াকৈ আপোনালোকে সহজ উপায় তেনেকৈ বনাব পাৰে এনেকৈ চালনীখনত এনেকৈ পিঠা হেৰি কৰি পেলাই এনেকৈ যেনেকৈ দেখাইছোঁ এনেকৈ বনাবলৈ খুব সহজ আৰু বহুত ধুনীয়াকৈ আঠাও লাগি ধৰে গাইজ এতিয়া ৰাতি 12:30 বাজি গ'ল মানে 1টা বাজিব হ'ল আৰু মোৰ পিঠাপুৰি হৈ গ'ল ইয়া দেখিছে নহয় বহুত ধুনীয়া আৰু ইও হোৱা নাই মই হোৱা নাই বুলি আমাৰ মনো হোৱা নাই তো এয়াই আজিৰ ভিডিঅ'টো ইমানেই তো ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব বস্তু এটা দেখাবলৈ থাকি গ'ল এক্সপেক্টেশ্যন ভাৰ্চেছ ৰিয়েলিটি এটা দেখাম ৰ'ব চাওক পিছৰ অৱস্থা আৰু এতিয়া এইখিনি চব চাফা কৰি শুব লাগিব সেয়াই গুড নাইট সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ আৰু আজিলৈ আহিছোঁ বাই